হেল্ল' পাৰ্টনাৰসকল, আজি আমি আলোচনা কৰিম কাৰ বিষয়ে বা কা বা কেবৰ বিষয়ে। আচলতে কা আচলতে কি তাৰ বিষয়ে আলোচনা কৰিম। কাৰ উদ্দেশ্যসমূহ কি তাৰ বিষয়ে আলোচনা কৰিম। কাখন কোনে প্ৰথমতে আনিছিল বা কোনে প্ৰথমতে দাখিল কৰিছিল তাৰ বিষয়ে আলোচনা কৰিম। কাৰ কাৰণে কিয় ইমান আন্দোলন সংঘটিত হৈ আছে, কাৰ কাৰণে ইমান আন্দোলন হ'ল আৰু বৰ্তমান কাখন বলবৎ হ'ল কিয়, আৰু কাখন বলবৎ হোৱাৰ পিছত বৰ্তমান কি হ'ব, এইবোৰ সকলো আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকক, আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় এই ভিডিঅ'টোত ক্ষমা কৰি দিব, আৰু আগলৈ যাতে মই এনেধৰণৰ ভিডিঅ'বোৰ দি যাব পাৰোঁ, সাহস দি যাব। আৰু যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে কা হৈছে, অৰ্থাৎ কাৰ যদি আমি ফুল ফৰ্ম চাবলৈ যাওঁ, চিটিজেন এমেণ্ডমেণ্ট এক্ট, আৰু অসমীয়া যদি চাবলৈ যাওঁ নাগৰিকত্ব সংশোধনী আইন। যোনটো কা অহাৰ আগতে কেব হৈছিল, অৰ্থাৎ কেব চিটিজেন এমেণ্ডমেণ্ট বিল। আৰু চিটিজেন এমেণ্ডমেণ্ট বিলখন প্ৰথমতে আহে, আৰু বিলখন অহাৰ পিছত কা অৰ্থাৎ চিটিজেন এমেণ্ডমেণ্ট এক্ট, অৰ্থাৎ এক্ট মানে আইন। এই বিলখন যেতিয়া পাছ হৈ যায় তেতিয়া এক্টখন আহে। আমি আলোচনা কৰিব খুজিছোঁ এই বিলখন যোনখন কা অৰ্থাৎ কেবৰ বিলখন কোনে প্ৰথমতে দাখিল কৰিছিল। যেতিয়া কেবৰ বিলখন কালৈ পৰিৱৰ্তন হয়, অৰ্থাৎ কেব আছিল বিল, কেব যেতিয়া হৈছিল তেতিয়া হৈ আছিল এখন বিল, আৰু যেতিয়া বিলখন পাছ হৈ যায়, আৰু বিলখন পাছ হৈ যোৱাৰ পিছত এইটো হৈ যায় আইন। আৰু এই ডাইৰেক্ট কেবৰ এই বিলতে আইন হ'ব নাযায়, এটা প্ৰক্ৰিয়াৰ মাজেৰে যায়, আৰু সেই প্ৰক্ৰিয়াটো কেনেকৈ কি হৈছিল তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম। আচলতে 2019 চনৰ 9 ডিচেম্বৰ তাৰিখে অমিত শ্বাহ, অৰ্থাৎ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এই আইনখন দাখিল কৰে। অৰ্থাৎ এই আইনখন যেতিয়া দাখিল কৰি দিয়ে, তাৰ পিছত ঠিক দুইদিন পিছতে 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত এই বিলখন পাছ হয়। মানে ফাৰ্ষ্টতে বিলখন অমিত শ্বাহে দাখিল কৰা। আৰু এটা কথা মন কৰিবলগীয়া কথা যে লোকসভা বা ৰাজ্যসভাৰ পৰা বিলখন পাছ হৈ আইন হয়। অৰ্থাৎ অমিত শ্বাহে ৰাজ্যসভাত বা লোকসভাত এই আইনখন দাখিল কৰে, আৰু দাখিল কৰাৰ পিছত 9 ডিচেম্বৰত দাখিল কৰে, আৰু 11 ডিচেম্বৰত এই আইনখনে ৰাজ্যসভাৰ পাছ কৰে। আৰু ৰাজ্যসভাৰ যেতিয়া 11 ডিচেম্বৰ পাছ হয়, তেতিয়া নেক্সট 12 ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ ওচৰত যায়, আৰু ৰাষ্ট্ৰপতিয়ে এই আইনখন এই বিলখন আইন কৰি দিয়ে। অৰ্থাৎ 2019 চনৰ 12 ডিচেম্বৰত যোনখন কেবৰ এই কেবৰ বিলখন ৰাষ্ট্ৰপতিয়ে পাছ কৰি পেলাই আইন কৰি দিয়ে, আৰু তেতিয়াৰ পৰাই কেবৰ সলনি কা বুলি অভিহিত কৰা হৈছে বা কা বুলি কোৱা হৈছে। আৰু এই আইনখনৰ উদ্দেশ্য হৈছে যিসকল মানুহ বা যিসকল নাগৰিক 2014 চনৰ 31 ডিচেম্বৰ তাৰিখৰ আগত যিগিলা নাগৰিক, অৰ্থাৎ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা আহি ভাৰতত অবৈধভাৱে বা বৈধভাৱে হ'লেও সোমাই পেলাই আছিল। আৰু এই আইনখনত কেৱল যে আফগানিস্তান, পাকিস্তানৰ পৰা যোন আহিলেও যে থাকিব সেইটো কথা নহয়। তাৰ কাৰণে এই আইনখনত বিভিন্ন ধৰ্মৰ মানুহৰ কথা উল্লেখ কৰিছে। ইয়াত যদি আমি চাবলৈ যাওঁ, আৰু যিসকলৰ ধৰ্ম হিন্দু, শিখ, বুদ্ধিষ্ট আৰু জৈন বা ফাৰ্চী বা খ্ৰীষ্টান আছিল, সেইসকল মানুহে বৰ্তমান যদি আছে, তাকো 2014 চনৰ আগৰ পৰা যদি ইয়াত বসবাস কৰি আছে, 2014 চনৰ 31 ডিচেম্বৰৰ আগৰ পৰা যদি ইয়াত বসবাস কৰি আছে, তেতিয়া বৰ্তমান এই আইনখনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্বৰ যোনখন এই আইনখনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব তেওঁলোকে পাই যাব। আৰু ইয়াত এটা কথা মন কৰিবলগীয়া কথা যে ইয়াত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ এই তিনিখন দেশৰ পৰা যিসকল মুছলমান
বা মুছলমানৰ বাহিৰে যিসকল মানুহ এই ভাৰতত প্ৰৱেশ কৰিছিল আহিল, বা অবৈধভাৱেই হওক বা বৈধভাৱেই হওক, লোকে চুৰ কৰিয়েই হওক বা কাগজ পত্ৰেদিয়ে হওক, যেতিয়া 2014 31 ডিচেম্বৰৰ আগত যিসকল লোক আহি পেলাই ইয়াত বসবাস কৰি আছিল, তেওঁলোকক বৰ্তমান আৰু এই আইনখনৰ জৰিয়তে দিয়া হ'ব ভাৰতৰ নাগৰিকত্ব। আৰু ইয়াত মুছলমানসকলক কিহৰ কাৰণে দিয়া হোৱা নাই বা মুছলমান বিৰোধী বুলি কিহৰ কাৰণে কোৱা হৈছে এই আইনখনক? এই তিনিখন দেশ অৰ্থাৎ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ, এই তিনিখন দেশত আটাইতকৈ বেছি জনসংখ্যা আছে মুছলমানসকল। আৰু মুছলমানসকল বেছি থকাৰ কাৰণে যিসকল অমুছলমান লোকসকল তেওঁলোকে কিছুমান স্বাধীনতা দিয়া নাই, বা তেওঁলোকক সেই দেশসমূহে অমুছলমান লোকসকলক কিছুমান শাস্তি কৰি আছে বা কিছুমান সুবিধা দিয়া নাই। তাৰ বাবে যিসকল মানুহে তাৰ পৰা পলাই আহি 2014 চনৰ 31 ডিচেম্বৰ আগতে ভাৰতত জমা হৈ আছিল বা আছে, তেওঁলোকৰ কাৰণে এই আইনখন দিয়া হৈছে, য'ত এই আইনখনৰ জৰিয়তে তেওঁলোকে ইয়াত বসবাস কৰিবলৈ ল'ব, অৰ্থাৎ তেওঁলোকে ইয়াত নাগৰিকত্ব পাব। আৰু এটা কথা, ইয়াত অকল অসমতে যে এই আইনখন লাগু হৈছে বা এই আইনখন হৈছে তেনে কথা নহয়। এই আইনখন ভাৰতৰ সকলো ঠাইতে ল'ব লৈছে, কিন্তু ইয়াত এটা কথা ভালদৰে ইয়াত মন কৰিবলগীয়া কথা যে যিসকল বেছিকৈ বাহিৰৰ পৰা আহিছে সেইসকল আহিছে বাংলাদেশৰ পৰা। আৰু বাংলাদেশ আমাৰ গোটেই চুবুৰীয়া ৰাষ্ট্ৰ, আৰু বাংলাদেশৰ সকলোবোৰ প্ৰায়বোৰ আহি পেলাই অসমতে জমা হৈছে বা অসমতে আছে। আৰু সেইবাবে আমাৰ অসমৰ যেতিয়া নাগৰিকত্ব তেওঁলোকক দিয়া হ'ব, আমাৰ অসমৰ আটাইতকৈ সমস্যাৰ সৃষ্টি হ'ব। তাৰ বাবে এই কিছুমান সংগঠনে দাবী জনাই আছে যে এই আইনখন বাতিল কৰিব লাগে, কিন্তু বৰ্তমান এই আইনখন বলবৎ কৰা হৈ গৈছে। আৰু এই আইনখন বলবৎ কৰা হৈছে 11 মাৰ্চ 2024। এই আইনখন দাখিল কৰিছিল 2019 আৰু বৰ্তমান 2024 এই আইনখন বলবৎ কৰা হৈছে। অসমত থকা যিসকল খাকী অসমীয়া মানুহ, তেওঁলোকে এইবাবে অসুবিধা হৈছে কাৰণ যিসকল বিদেশী মানুহ ইয়াত আহিব বা যিসমূহ বিদেশী নাগৰিকত্ব পাব, তেওঁলোকে থকাৰ কাৰণে মাতৃত্বটো আমাৰ এটা সীমিত, যাৰ বাবে সীমিতৰ কাৰণে আৰু মাতৃৰ অসুবিধাৰ সৃষ্টি হ'ব, বিভিন্ন ধৰণৰ অসুবিধা, অৰ্থনৈতিক অসুবিধাৰ পৰা আদি কৰি চাকৰি বাকৰিৰ পৰা অসুবিধা। আৰু এটা কথা এই আইনখনৰ উল্লেখ কৰা হৈছে যে যিসকল ব্যক্তি আগৰ পৰাই ইয়াত বসবাস কৰি আছে তেওঁলোকৰ একো অসুবিধা বা তেওঁলোকে ক'তো যাব নালাগে। যিসকল ব্যক্তিয়ে শৰণাৰ্থী হিচাপে এই দেশত আছে বা 31 ডিচেম্বৰৰ আগত যিসকল ব্যক্তিয়ে এই দেশত আছিল সেই লোকেহে পাব, সকলোবোৰে নাপায়। আৰু ইয়াত 31 ডিচেম্বৰৰ আগত কিছুমান থকাবোৰেও নাপায়, চিন্তিহে নাগৰিকত্বৰ স্বীকৃতি দিব। নমস্কাৰ, শেষত ভিডিঅ'টো কেনে লাগিল জনাব। প্ৰথম প্ৰয়াস মই এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া। যদি অলপমানো কিবা বুজি পাইছে ছাবস্ক্ৰাইব কৰি যাব, লাইক কৰি দিব, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু এই আইনখনে আমাৰ কিমান সমস্যা আনিব পাৰে, এই আইনখন হোৱা ভাল হৈছে নে বেয়া হৈছে তাৰ বিষয়ে কমেণ্ট কৰি জনাব। নমস্কাৰ, বাই বাই, জয় শ্ৰী।